বস্তার ভিতৰত ভৰাব লাগে কি বালি বা মাটি, কিন্তু ইয়াৰ পৰিৱৰ্তে দেখা গৈছে বস্তাৰ ভিতৰত বস্তা ভৰাই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে মৰিগাঁও জলসম্পদ বিভাগে। ইয়াৰ বিৰুদ্ধে কিবা সঠিক তদন্ত হ'বনে? যিকেইজন ঠিকাদাৰ আৰু মহৰীয়া মিলি এই কৰ্ম সংগঠিত কৰি আহি আছে, ইয়াৰ বিৰুদ্ধে কিবা সঠিক ব্যৱস্থা হ'বনে? এই মানুহজনে পুতলাটো হাতত কৰি লৈ গৈ আছে, কিয় বনাইছে? আকৌ এইফালে চেণ্ট মাৰি আছে নেকি? নাই, চেণ্ট যদি মাৰা ভাবিছে তেন্তে আপোনালোকে ভুল ভাবিছে, এইটো পেট্ৰল মাৰি আছে। আকৌ ইফালে শ শ ৰাইজো ওলাই আহিছে। এনেদৰে দেখা গৈছে আজি নদীৰ পাৰত শ শ ৰাইজ ওলাই আহিছে। নমস্কাৰ। মৰিগাঁও জলসম্পদ বিভাগত অৰাজকতা চলিছে। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বস্তাৰ ভিতৰত বস্তা ভৰাই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে জলসম্পদ বিভাগে। এই লাখৰিঘাটৰ কাঠনি ইয়াতে যি নদী বান্ধৰ কাম হৈ আছে, ইয়াতে দেখা হৈছে এক ব্যাপক দুৰ্নীতি ধৰা পেলাইছে স্থানীয় ৰাইজে। আজি এই দেখা গৈছে শ শ স্থানীয় ৰাইজ, গৰাখহনীয়া ৰাইজ ওলাই আহিছে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। এতিয়া প্ৰশ্ন হয়, কোনসকল ইয়াৰ লগত জড়িত হৈ আছে? এইসকল দোষীকে শাস্তি প্ৰদান কৰিবনে চৰকাৰ প্ৰশাসনে? আমাৰ লাখৰিঘাটবাসীৰ এই দীৰ্ঘদিনীয়া সমস্যা আছিল, গৰাখহনীয়া সমস্যা। এই সমস্যা সমাধানৰ উদ্দেশ্যেৰে চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম হাতত লৈছে। এই কাম হাতত লোৱাৰ কাৰণে লাখৰিঘাটবাসীয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু ইয়াৰ মাজতে দেখা গৈছে জলসম্পদ বিভাগে অৰাজকতা চলাইছে। একাংশ ঠিকাদাৰ নিজৰ মুনাফাৰ বাবে বস্তাৰ ভিতৰত বস্তা ভৰাই এই কাম আৰম্ভ কৰিব লৈছে। এতিয়া মই ক'ব বিচাৰো, আমি জানো বস্তাৰ ভিতৰত ভৰাব লাগে বালি বা মাটি। মাটি বা বালিৰ পৰিৱৰ্তে ভৰাইছে কি বস্তা। স্থানীয় ৰাইজসকলে বস্তা খুলিছে। ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাইছো। স্থানীয় দল সংগঠনৰ ব্যক্তিসকল আছে, মই স্থানীয় দল সংগঠনৰ ব্যক্তিসকলৰ পৰা মই কিছু বাক্য ল'ম। কি কয় শুনক আপোনালোকে। আজিৰ পৰা প্ৰায় 45 বছৰ ধৰি ব্ৰহ্মপুত্ৰ গৰাখহনীয়া এই লাহৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 40-42খন ৰেভিনিউ ব্লেজ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যা গৈছে। কিন্তু আমি বিভিন্ন ধৰণৰ প্ৰকল্প লোৱা দেখা পাইছোঁ যদিও, কিন্তু বৰ্তমান চৰকাৰে যিটো প্ৰকল্প লৈছে, আমাৰ নদী বান্ধৰ যিটো জিঅ' বেগৰ জৰিয়তে এই জিঅ' বেগৰ জৰিয়তে আমি দেখা পাইছোঁ এই অঞ্চলটোৱে এটা আশাৰ ভাট দেখা পাইছোঁ। আমি এই আশাৰ বাট দেখা পাইছোঁ যদিও, কিন্তু বৰ্তমান আমি দেখা পাইছোঁ যে ইয়াত কিছুমান জলসম্পদ বিভাগৰ ঠিকাদাৰ, কিছুমান মহৰী জড়িত হৈ ইয়াত দেখা পাইছোঁ যে জিঅ' বেগ যিটো বান্ধ চলি আছে, এই বান্ধৰ যি বস্তাসমূহৰ বালিৰ পৰিৱৰ্তে বস্তা ভৰাই, এটা বস্তা 4টা-5টা বস্তা ভৰাই কাম কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি মৰিগাঁও জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ আমি দৃষ্টিগোচৰ কৰিছোঁ। আমি আমচুৰ তৰফৰ মৰিগাঁও জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা আমি মাননীয় আয়ুক্ত মহোদয়ৰ দৃষ্টিগোচৰ কৰিছোঁ যে আপোনালোকে যিহেতু এই অঞ্চলটো বৃহত্তৰ অঞ্চলটো ৰক্ষা কৰিব এই বানৰ জৰিয়তে, যিমান সোনকালে পাৰে, যিহেতু বাৰিষা কাল আহি আছে, যিমান সোনকালে পাৰে ইয়াত কাম কৰিব লাগে। কিন্তু ইয়াত যিসকল মহৰী, যিসকল ঠিকাদাৰ, যিসকল লোক জড়িত আছে, দুৰ্নীতিৰ লগত জড়িত আছে, সেইসকলক কঠোৰতম শাস্তি হ'ব লাগে।